হেৰা অথনিৰে পৰা এহেঁতলৈকে যে তুমি আদৰি আছা, ডাঙৰ বোৱাৰীৰ ওচৰলৈ নোযোৱা কিয়? এহেঁতলৈকো আদৰিব লাগে নহয়। তাহাঁত দুটাও অথনিৰ পৰা ৰৈ চাগে আমনিয়ে পাই গৈছে। একেজনী বোৱাৰীকে ইমান সময় আদৰিলে কেনেকৈ হ'ব? মই কাক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে মই জানো। আপুনি মোক জ্ঞান দিব নালাগে। আৰু সৰু বোৱাৰীৰ লগত সেই ভিকহুজনীক কেতিয়াও মিলাবলৈ নাচাব। আনিছিলে নহয় পচন্দ কৰি, যাওক আকৌ নিজে আদৰি মেলি সোমোৱাওক। আমনি, তুমি কিন্তু অলপ বেছি কথা কৈছা। মই যি কৈছো তাক শুনা। যোৱা ডাঙৰ বোৱাৰীকো আদৰাংগৈ। আপোনাৰ কথা শুনি শুনি থাকোঁতে এতিয়া এয়া অৱস্থা পাইছেহি। মই তেতিয়াই কৈছিলোঁ দুয়োটা ল'ৰালৈ ছোৱালী মই পচন্দ কৰিম, কিন্তু নুশুনিলে। এতিয়া চাওক আকৌ আপোনাৰ পচন্দৰ মতে ছোৱালী আনি কি হ'ল? লগত দেখোন ফুটা কৰি এটাও নাই অনা। মই পচন্দ কৰি অনা ছোৱালী দেখিছে? সম্পত্তিয়ে একেবাৰে পাহাৰ গঢ়ি আনিছে। আপোনাক আৰু ল'ৰাটোক এই ভিকহুজনীৰ ঘৰৰ মানুহে কি আৰু যাদু কৰিলে নাজানো। দুয়োটা অন্ধ হৈ সেই ভিকহু ঘৰৰ লগত সম্বন্ধ কৰিবলৈ উঠি পৰি লাগিলে। আৰু আপোনালোকে বাৰু দুখীয়া হ'লেও সম্বন্ধ কৰিলে। কিন্তু এইজনী ঘৰৰ মানুহৰ সা সন্মান বোলা বস্তুটো নাই নেকি? এইদৰে সুধা ছোৱালীজনী যে বিয়া দি উলিয়াই দিছে, লগত নিজৰ যাৱতীয় বস্তু কেইপদ যে দিব লাগে সেইকণো নাজানে নেকি? আমনি, তুমি সীমা চেৰাই কথা কৈছা। এনেকৈ কথা কবলৈ তুমি সাহস ক'ত পালা? মই যি কৈছো সেইমতে কৰা। যোৱা ডাঙৰ বোৱাৰীক আদৰা। হ'ব, ইমান নিচিঞৰিব। আপোনাৰ কথা মতেই বাৰু মই আদৰিম, কিন্তু এটা কথা, সেই ভিকহুজনীক কেতিয়াও মই মোৰ বোৱাৰী বুলি ভাবিব নোৱাৰো। এইটো কৰিবলৈ মোক কেতিয়াও বাধ্য কৰিব নোৱাৰে আপুনি। পাছৰটো পাছত দেখা যাব। আজি বোৱাৰীজনী সোমাইছেহিহে ঘৰত। তুমি যে এইখন হুলস্থুল কৰিছা, মানুহৰ ধন টকা পইচা সকলো নেকি? ডাঙৰ বোৱাৰীৰ লগত কিমান সংস্কাৰ লৈ আহিছে সময়মতে নিজে গম পাবা নহয়। যোৱা আদৰাংগৈ। সেই সংস্কাৰ লৈ আহিছে, সংস্কাৰে পেট ভৰিব নেকি? আমনি, তুমি কিন্তু এইটো ভাল কাম নকৰিলা। মই তোমাৰ পৰা এনেকুৱা এটা আশা কৰা নাছিলো। কিন্তু ময়ো আশা কৰা নাছিলো এনেকুৱা ভিকহু এজনী মোৰ ঘৰৰ বোৱাৰী হ'ব বুলি। প্ৰতিটো কথাতে কি ভিকহু ভিকহু কৈ আছা? ভাল নালাগে এইবিলাক শব্দ শুনি। আৰু এটা কথা নহয়, তুমি যাক ভিকহু বুলি কৈছা তাই এতিয়া আমাৰ ঘৰৰ বোৱাৰী। আমাৰ ডাঙৰ ল'ৰাটোৱে তাইক বিয়া পাতি আনিলে যেতিয়া, এতিয়া তুমি তাইক ডাঙৰ বোৱাৰী হিচাপে ভাবিবই লাগিব। তুমি নাভাবিলেও সমাজৰ সকলোৱে তাইক আমাৰ ঘৰৰ বোৱাৰী বুলিয়ে ভাবে। গতিকে মই নিবিচাৰো মোৰ ঘৰৰ বোৱাৰীক কোনোবাই বেয়া ব্যৱহাৰ কৰাটো। আপোনাৰ ঘৰৰ বোৱাৰী যদি যাওক আকৌ পূজা কৰি থাককগৈ। বৰ দেৱীজনী আনিলে নহয়, একো ক'বই নোৱাৰি একেবাৰে। তুমি পাহৰি কিয় কৈছা? তোমালোকৰ ঘৰখনো এটা সময়ত দেখোন পানীত হাঁহ নচৰা অৱস্থাই আছিল। এতিয়া ল'ৰাকেইটা ডাঙৰ হ'ল বাবে অলপ সুখৰ মুখ দেখিছে। তুমি ইমান সোনকালে তোমাৰ হৈ যোৱা জীৱনৰ কথাবোৰ কিয় পাহৰি গৈছা? এইজনী আহি দেখোন একেবাৰে মোৰ মানুহটোক একেবাৰে অন্ধ কৰি পেলালে। মোক দেখিবই নোৱাৰা কৰিলে। ইমান বছৰ হৈ গ'ল আজিলৈকে আপুনি মোক হৈ যোৱা কথাবিলাক কোনোদিনেই কোৱা নাছিল, কিন্তু আজি আপুনি মোক এইদৰে ক'বলৈ আপোনাৰ বেয়া লগা নাই নে? সেই বোৱাৰীজনীয়ে আপোনালোকক কিবা ক'লা যাদু কৰিলে নেকি? ক'লা যাদু সেইবিলাক বিশ্বাস তুমি কৰা। আৰু শুনা, মোক কোনেও ক'লা যাদু কৰা নাই, কৰিবও নোৱাৰে। আগতেতো তুমি এনেকুৱা ব্যৱহাৰ কোনোদিন কৰা নাছিলা। এতিয়াহে গম পাইছো তোমাৰ মানুহজনীৰ ভিতৰত কেনেকুৱা এজনী মানুহ লুকাই আছে। এনেকুৱা সা সম্পত্তি লোভীয়া বুলি জনা হলে এনেকুৱা ব্যৱহাৰ তুমি আগতো পালাহেঁতেন, কিন্তু তেতিয়া গম পোৱা নাছিলো। ক'ব আহে একো সা সম্পত্তি লোভীয়া নহয়। ওচৰ চুবুৰীয়া মানুহ যেতিয়া আহিব সুধিব নহয় মোক, ডাঙৰ বোৱাৰীৰ লগত কি আনিলে, সৰু বোৱাৰীৰ লগত কি আনিলে। এইবিলাক প্ৰশ্ন উত্তৰ মইহে দিব লাগিব, মইহে লাজ পাম। আপুনি নাপায় নহয়। বৰ কথা ক'ব আহে। দিয়া কোৱাৰ ঘৰৰ বোৱাৰীয়ে লগত কিমান সম্পত্তি আনিছে সেইবিলাক খুচৰি ফুৰা মানুহক মই এনেও ভাল নাপাওঁ। আৰু মোৰ ঘৰৰ বোৱাৰীয়ে সম্পত্তি আনিলে মোৰ ঘৰতহে ৰাখিব। খবৰ ল'বলৈ অহা মানুহখিনিক দি নপঠাও নহয়। গতিকে সেইখিনি মানুহক কিবা উত্তৰ দিবলগীয়া হলে মোৰ ওচৰলৈ পঠাই দিবা, মই দিম। অন্তত বহুতখিনি সা সম্পত্তিয়ে গঢ়িলো। এতিয়া আৰু বেলেগৰ পৰা সম্পত্তি পোৱাৰ আশা মোৰ নাই। আৰু মোৰ ল'ৰা দুটাও সম্পূৰ্ণৰূপে এতিয়া সক্ষম যে নিজৰ পত্নীক বিয়া পাতি কেনেকৈ চলাব লাগে সেইবিলাক তাহাঁতে জানে। হ'ব যাওক, মোৰ ওচৰত যুক্তি তৰ্ক কৰিবলৈ আহিব নালাগে। আনিছে নহয় মৰমৰ ডাঙৰ বোৱাৰীক, যাওক তাইৰ লগতে কথা পাতকগৈ। এতিয়াতো আপোনাৰ আৰু মোৰ লগত কথা পাতিবলৈ ভাল মুড নাহে আৰু। ইমান খং খাই মোৰ লগত কথা পাতিবলৈ আহিব নালাগে, যাওক ইয়াৰ পৰা। তোমাৰ দৰে অহংকাৰী অবুজন এজনীৰ লগত কথা পাতি থাকিবলৈ মোৰো ইচ্ছা নাই। এই ভিকহুজনীৰ পৰাই আজি মই ইমান ডাঙৰ ডাঙৰ কথা শুনিব লগা হৈছে। ইয়াৰ হিচাপ মই ভালকৈ ল'ম ৰ। ঘৰলৈ বিয়া পাতি আনিলো বোৱাৰী, কিন্তু এতিয়াও দেখোন মই চাহ একাপৰ বাবে এনেকৈ ৰৈ থাকিবলগীয়া হৈছে। এইজনী শুই উঠাই নাই নেকি? বোৱাৰী হৈ আহিছে, সোনকালে উঠি ঘৰৰ কাম বন কৰিব লাগে, নাজানে নেকি বাৰু তাই? ঐ ডাঙৰ বোৱাৰী, ডাঙৰ বোৱাৰী। মা কওকচোন, কিবা লাগিব নেকি? কি কিবা লাগিব নি বুলি সুধিবলৈ আহিছা? শুই উঠা মই কিমান সময় হ'ল খবৰ আছেনে? এতিয়ালৈকে চাহ একাপ দিব লাগে বুলি তুমি নাজানা নেকি? ঘৰত মা দেউতাই সেইখনো শিকাই নপঠালে নি তোমাক? মই আপোনালৈ চাহ গেছত তুলি থৈ আহিছোঁ। এতিয়া চাহ খোৱাৰ সময় নেকি? ইমান দেৰিকৈ মই চাহ নাখাওঁ। আৰু বোৱাৰী হৈ আহিছা যেতিয়া অলপ সোনকালে উঠিবলৈ যত্ন কৰিবা। এইদৰে বেলি দুপৰীয়া শুই উঠি মোক চাহ দিবলৈ চেষ্টা নকৰিবা। মই চাহ খুব সোনকালেই খাওঁ। মই দেৰিলৈকে শুই থকা নাই নহয়, ময়ো সোনকালেই উঠোঁ। আৰু উঠি মই ঘৰৰ সকলো কাম বন কৰি গাটো তিয়াই গোসাঁই ঠাইত চাকি গছ জ্বলাই ল'লোঁ। সেইবাবে অকণমান দেৰি হৈছে। ক'লা আৰু মই বিশ্বাস কৰি ল'ম। মোক তুমি শহুৰৰ দৰে
অন্ধ বুলি ভাবিছা নেকি? সোনকালে উঠা হ'লে চাহ একাপৰ বাবে মই এতিয়ালৈকে ৰখি থাকিব লাগিলহেঁতেন। সোনকালে চাহ পানী দিয়াৰ যত্ন কৰিবা, মই এইদৰে দেৰিকৈ নাখাওঁ। আৰু শুনা, এইবিলাক গোসাঁই সেৱা কৰাৰ যদি ইচ্ছা আছে তেতিয়াহ'লে আজিতকৈ আৰু অলপ সোনকালে উঠিবা। হ'ব মা। লগতে আৰু এষাৰ কথা কৈ থওঁ, সৰু বোৱাৰীৰ লগত তুমি কামৰ বাগি নধৰিবা আকৌ। তাইৰ লগত তুমি অলপো নিমিলা। তাই কিমান ধনী ঘৰৰ ছোৱালী, তাই কাম বন নকৰিলেও চলি যাব, লগত ইমান সা সম্পত্তি আনিছে। তুমিহে আহিছা ফুটা কৰি এটা ননাকে এখন ঘৰলৈ। গতিকে এইখন ঘৰৰ প্ৰতিটো কাম কৰাৰ দায়িত্ব তোমাৰ। তুমি সৰু বোৱাৰীক কাম কৰিবলৈ কোনো দিনেই নক'বা। হ'ব মা, কথাষাৰ মই মনত ৰাখিম। কোৱা এতিয়া, এইখিনিত থৰ লগা পুতলাটোৰ দৰে ৰখি থাকিব নালাগে। সৰু বোৱাৰীজনী বা সাহ পাইছেনে নাই, যাওঁচোন তাইক জগাই দিওঁগৈ। ঘৰত চাগে দেৰিলৈকে খোৱা অভ্যাস নহয়, এই ইয়াত অলপ সোনকালে উঠাৰ অভ্যাসটো ময়ে কৰাব লাগিব। সৰু বোৱাৰী, অ' সৰু বোৱাৰী, এই দেখোন বিচনাত নাই, ক'ত বা গ'ল পুৱাই পুৱাই। মা আপুনি ইয়াত? বোৱাৰী, তুমি শুই উঠিলানে নাই তাকে চাবলৈ আহিছিলোঁ। বাৰু ঠিক আছে, মই শুই উঠিলোঁ নে নাই চাবলৈ আহিছে, কিন্তু আগলৈ এনেকৈ মোৰ ৰুমত সোমাবলৈ হ'লে দুৱাৰত নক কৰি সোমাব। এইদৰে কাৰোবাৰ ৰুমত মনে মনে যে সোমাব নাপায় সেইটো কথা আপুনি নাজানে নেকি? আচলতে বোৱাৰী, ঘপক কৰি সোমাই আহিলোঁ, কথাষাৰ মনতে নাৰাখিলোঁ। হ'ব দিয়া, ইয়াৰ পাছত আহিলে বাৰু মই দুৱাৰত নক কৰিয়ে সোমাম। আপোনাক মই কথা এটা ক'ম বুলি ভাবিয়ে আছিলোঁ, পালোঁ ভালেই হ'ল। মই এইখন ঘৰলৈ বিয়া হৈ আহিলোঁ বুলিয়ে মই একেবাৰে ভৰি ঢাক খাই থকাকৈ চাদৰ মেখেলা পিন্ধি থাকিব নোৱাৰোঁ কিন্তু দেই। মই এইদৰে মোৰ নিজৰ কমফৰ্টেবল লগা কাপোৰহে মই পিন্ধিম। ইয়াত কিন্তু আপোনালোকে মানা কৰিবলৈ নাহিব। হ'ব হ'ব বোৱাৰী, তুমি আৰু যি মন যায় তাকেই পিন্ধি থাকিবা, কিয়নো সকা বাধা কৰিম আমি। মা আৰু এটা কথা, এইখন ঘৰত কাম কৰা মানুহ নাই নেকি? মই সকলোবিলাক কাম কৰিব নোৱাৰোঁ নহয়, মোৰ দুই এখন কাম কৰিবলৈহে মানুহ এজন দৰকাৰ হয়। ৱাই, মই থাকোঁতে এইটো কথা কিয় চিন্তা কৰিব লাগে? ঘৰত আছে নহয় ডাঙৰ বৌ, তাইকে ক'বা তোমাৰ কিবা কাম কৰিবলগীয়া থাকিলে। আৰু আমাৰ ঘৰত কাম কৰা মানুহ আছিলে, কিন্তু মই আজিৰ পৰা আহিবলৈ মানা কৰি দিছোঁ, কাৰণ ডাঙৰ বৌ আহিলেই, আৰু তাই আহিলে যেতিয়া ঘৰত আৰু কাম কৰা মানুহনো কি দৰকাৰ ন? গতিকে তোমাৰ যদি কিবা কৰিবলগীয়া কাম থাকে ডাঙৰ বৌকে কৈ দিবা। থেংক ইউ মা, মই কিন্তু একো কাম কৰিব নাজানো হা। আমাৰ ঘৰত আৰু কাম কৰা মানুহেহে কৰে সকলো কাম, গতিকে মোক আকৌ কাম কৰিবলৈ নক'ব, এইবিলাক মই একেবাৰে নাজানো। হ'ব হ'ব, ধনী ঘৰৰ ছোৱালী আনিলোৱে যেতিয়া এইকণ আৰু বুজি পাবই লাগিব দিয়াচোন। একো চিন্তা নকৰিবা, কিবা অসুবিধা হ'লে মোক ক'বা তুমি। ইজনী ক'ত আছে জানো? ঘৰত থাকিলে দেখোন তাই এক মিনিট ৰৈ থকা মই দেখিবলৈ নাপাওঁ। মোৰ টিফিনটো বা এতিয়া ৰেডি কৰিলে নাই সুধিবলৈও বেয়া পাওঁ, কিন্তু উপায়তো নাই, সুধিবই লাগিব। মণি, মণি, চাওঁ এইফালে আহাচোন। কোৱাচোন, কিয় মাতিছিলা? মণি, মোৰ অফিচ যাবৰ হ'ল নহয়, মোৰ টিফিনটো তুমি ৰেডি কৰিলা নেকি? পাহৰিছিলে, ৰ'বা, তোমাৰ টিফিনটো ৰেডি কৰিবলৈ আছে, মই কৰি দিছোঁ ৰ'বা। মণি, মণি, কি হ'ল তোমাৰ? এনেকৈ শুই পৰিলা দেখোন পকাতে। মণি, মণি, নামাতে কিয়? আকৌ নামাতে কিয়? যেনে তেনে বিচনাখনলৈ উঠাই মই ডক্তৰ এজনকহে ফোন কৰিবলগীয়া হ'ল। ডক্তৰ, সোনকালে কওকচোন, মোৰ পত্নীৰ কি হ'ল? কিয় এনেকৈ মূৰ ঘূৰাই মাটিত পৰিল তাই? নাই, বেছি চিন্তা কৰিবলগীয়া বিষয় নহয়, আপোনালোকে ফূৰ্তি কৰিবলগীয়া বিষয়হে। আপোনাৰ পত্নী মা হ'বলৈ ওলাইছে, আৰু আপুনি বাপেক। ডক্তৰ, এয়া আপুনি কি কৈছে? মই দেউতাক হ'ব ওলাইছো? ৱাও, ইয়াতকৈ আৰু মোৰ বাবে ভাল খবৰ কি হ'ব পাৰে? মা, তুমি শুনিছানে? মই দেউতা হ'ব ওলাইছো। মই বহুত ভাল পাইছো এইটো খবৰ শুনি। তুমি সুখী হোৱা নাই নেকি মা? সুখী হোৱা দুখী হোৱা কি কথা আছে আৰু? বোৱাৰী হ'লে মাক হ'ব লাগিবই, এইটো স্বাভাৱিক কথা। ইয়াত ইমান আনন্দ কৰিবলগীয়া একো কথা হৈছে বুলি মই ভবা নাই। এয়া দেখোন গিলাচ ভঙাৰ শব্দ। পাকঘৰলৈ সৰু বোৱাৰী গৈছে নেকি বাৰু? যাওঁচোন যাওঁ, তাইৰ আকৌ কিবা হ'বও পাৰে। ছাৰ, আপুনি অকণমান ৰখিব, মই আহি আছো। বোৱাৰী, কি হৈছে তোমাৰ? এনেকৈ বাথৰুমত কি কৰিছা তুমি? নাজানো মা, ৰাতিপুৱাৰে পৰা আজি মোৰ বমি বমি ভাৱ আহি আছে, মূৰটোৰো ঘূৰাই আছে। কিয় বা এনে হৈছে, চিন্তাই লাগিছে মোৰ। তোমাৰ যদি পুৱাৰে পৰা এনেকুৱা এটা হৈ আছে, তুমিতো মোক ক'ব লাগে ন? বাৰু, এতিয়াও চিন্তা কৰিব নালাগে, ডক্তৰ ছাৰ আমাৰ ঘৰতে আছে নহয়। ব'লা, তোমাকো চেকআপ এটা কৰাই লওঁ, কিবা হৈছে তোমাৰ। সোনকালে কওকচোন, সৰু বোৱাৰীৰ কি হৈছে? নাই, চিন্তা নকৰিব, আপোনাৰ দিন ভাললৈ আহিছে, বুজিছে? আপোনাৰ দুয়োজনী বোৱাৰীকে মাক হ'ব ওলাইছে। কি ডক্তৰ, আপুনি এইটো মোক আজি বৰ ভাল খবৰ দিলে। মোৰ সৰু বোৱাৰী মাক হ'ব ওলাইছে, আৰু মই আইতা। বা, বৰ ভাল লাগিছে এইটো খবৰ শুনি।
বাৰী সৰু বাৰী শুনিছা তুমি বোলে মাক খবৰ ওলাইছা আৰু মই আইতা আইতা মই বৰ সুখী হৈছোঁ তুমি ইমান এটা ভাল খবৰ দিছা মই তোমাক কি বুলি যে ধন্যবাদ দিম মই ভাবিয়েই পোৱা নাই মই কথাটো সৰু বাবাকো ক'বগৈ লাগিব আৰু মোৰ সৰু বোৱাৰী মাক খবৰ ওলাইছে নহয় সেইবাবে তাইতো খোৱা বোৱা কিছুমান নীতি নিয়ম মানি চলিব লাগিব আপুনি সকলো ডায়েট চাৰ্টখন মোক বনাই দিবচোন মই আপোনাৰ মতে মোৰ বোৱাৰীক খোৱা বোৱাৰ ব্যৱস্থা কৰি দিম আছে মই বাৰু ডাইট চাৰ্ট এখন বনাই দিম মই অলপ বাহিৰৰ পৰা আহোঁ হা আমি দুয়োজনী একেখন ঘৰৰে বোৱাৰী মোৰ ভাল খবৰটো শুনি মায়ে একো প্ৰতিক্ৰিয়াই নকৰিলে কিন্তু এতিয়া সৰু বোৱাৰীয়েকৰ খবৰটো শুনি ইমান ফূৰ্তি পাইছে মায়ে মই দুখীয়া বুলি মোক ইমান ইগনৰ কিয় কৰে বাৰু মই জানো এইখন ঘৰৰে বোৱাৰী নহয় বাৰু ডাঙৰ বোৱাৰী শুনিলা নহয় মোৰ সৰু বোৱাৰী মাক খবৰ ওলাইছে আৰু এতিয়া ডক্টৰে যিখন ডায়েট চাৰ্ট দিব সেইমতে তাইক তুমি সময়ে সময়ে খোৱা বস্তুৰ যোগাৰ ধৰিব লাগিব চাবা যাতে কোনো এটা বস্তু থাকি নাযায় কাৰণ মোৰ নাতি পোৱালিটো এতিয়াৰে পৰা সুস্থ সবল হোৱাত ধ্যান দিব লাগিব হ'ব মা আৰু সৰু বোৱাৰী এতিয়াৰ পৰা তুমি অলপ ৰেষ্টত থাকিবা চাবা যাতে কোনো এটা কামৰ বাবে তোমাৰ কষ্ট নহয় আৰু এনেও তুমি একো কাম কৰাৰ প্ৰয়োজনেই নাই যি কাম কৰিব লাগে ডাঙৰ বাৰী আছে নহয় ডাঙৰ বাৰীকে ক'বা মোৰেই ভাল হৈছে পইচা পাতি খৰচ নকৰাকৈয়ে ঘৰত চাকৰণীৰ দৰে এজনী মানুহ পাইছোঁ মোৰ সকলো কাম কৰি দিয়া এই ক্ষেত্ৰত কিন্তু শাহু মাক ক'ব লাগিব দেই সৰু বোৱাৰী কি হ'ল এনেকৈ ইয়াত মন মাৰি বহি আছা যে নাই মা মন মাৰি বহি থকা নাই এনেই ইয়াতে বহি আছোঁ ভালেই হৈছে এইটো সময়ত মন চন মাৰি নাথাকিবা তুমি মন মাৰি থাকিলে তোমাৰ গৰ্ভত থকা সন্তানটোৰ ওপৰতো সেইখিনি প্ৰভাৱ পৰিব আৰু শুনাচোন মই তোমাৰ ওচৰত কথা এটা সুধিবলৈহে আহিছিলোঁ আজি তুমি দুপৰীয়া খাবলৈ কি বিচাৰা বাৰু কি খাবলৈ মন আছে কোৱাচোন তোমাৰ মোৰ মটৰ পনীৰ খাবলৈ খুব মন গৈ আছে ঠিক আছে ৰ'বা মই ডাঙৰ বোৱাৰীক বজাৰৰ পৰা মটৰ আৰু পনীৰ কিনি আনিবৰ বাবে পঠাই দিওঁ ডাঙৰ বোৱাৰী ডাঙৰ বোৱাৰী চাওঁ এইফালে আহা কওকচোন মা কিয় মাতিছিলে তুমি বজাৰৰ পৰা আহাগৈ আজি সৰু বোৱাৰীৰ বোলে মটৰ পনীৰ খাবলৈ ইচ্ছা গৈ আছে গতিকে মই পইচা দিওঁ বজাৰৰ পৰা মটৰ আৰু পনীৰ অলপ কিনি আনাগৈ বেয়া নাপায় যদি পইচা কেইটকামান সৰহকৈ দিবচোন মোৰো কেঁচা বাদাম খাবলৈ বহুত দিনৰ পৰা মন গৈ আছে আজি কেঁচা বাদাম কেইটামান লৈ আহিম কেঁচা বাদাম খাই হেৰ' তই যে মোক তেনেকৈ পইচা সৰহকৈ দিবলৈ কৈছ তোক ঘৰৰ পৰা পইচা পঠাই দিছে নেকি মোলৈ তোক মন যোৱা বস্তু কিনি খুৱাবলৈ কেঁচা বাদাম কিনি খাব নালাগে যেনেকৈ খাই আছ তেনেকৈ খাই থাক যিমানৰ মানুহ সিমানত থাকিবি সদায় সৰু বোৱাৰীৰ লগত ষ্টেণ্ডাৰ্ড মিলাবলৈ নাচাবি আগতেই কৈছোঁ মই তোক মই সৰু বোৱাৰীৰ লগত কোনোদিনেই ষ্টেণ্ডাৰ্ড মিলাবলৈ যোৱা নাই তাই ইমান দিনে বিধে বিধে খোৱা বস্তু আনি খাই আছে কিন্তু মই কোনোবা এদিন জানো বিচাৰিছোঁ মইতো কোনোদিন বিচৰা নাই কিন্তু কেঁচা বাদাম কেইটা খালে গৰ্ভত থকা সন্তানটিৰ বাবেও ভাল সেইবাবেহে মই কেঁচা বাদাম কেইটামান আনিবৰ বাবে পইচা বিচাৰিছিলোঁ ইফালে আপুনি মানুহজনেও মোক পইচা দিবলৈ নিদিয়ে মইনো নহ'লে কেনেকৈ কিনি খাম কওকচোন মই তোমাক কি কৈ গ'লোঁ তুমি বুজি নাপালা নেকি কৈছোনে নাই একো দৰকাৰ নাই এইবিলাক বস্তু কিনি আনি খাবলৈ ঘৰত যি আছে তাকেই খাবা এতিয়া যোৱা ইয়াত ৰৈ থাকিব নালাগে বজাৰৰ পৰা আহাগৈ হ'ব মা মোৰ ভৰিকেইখন ইমান কুটকুটাইছে অলপ অলপ ফুলিও গৈছে মোৰ ভৰি দুখন কি হ'ব বাৰু চিন্তা নকৰিবা ডাঙৰ বোৱাৰীয়ে তেল অলপ গৰম কৰি আনি মালিচ কৰি দিলে তোমাৰ ভৰিকেইখন ভাল হৈ যাব এনেকুৱা অৱস্থাত এইবোৰ হয়েই ডাঙৰ বোৱাৰী যোৱাচোন সৰু বোৱাৰীৰ বাবে তেল অলপ গৰম কৰি আনা বেয়া নাপাব আজি মই নোৱাৰিম দিনটো কাম কৰি কৰি মোৰ অৱস্থা কাহিল হৈ গৈছে আৰু আজি মোৰো গাটো ভাল লাগি থকা নাই সেয়ে মোক ক্ষমা কৰিব আজি মই আপোনাৰ আদেশ পালন কৰিব নোৱাৰিম মোৰ কথাত না ক'বলৈ ক'ত সাহস পালা তুমি ঘৰখনৰ কাম কেইটানো সেইকেইটা কাম কৰি এনেকুৱা কৰিলে কেনেকৈ হ'ব যোৱা মোৰ কথা তুমি না কৰিব নোৱাৰা মই তোমাৰ শাহু হয় বোৱাৰী এনেকৈ থিয় হৈ থাকিব নালাগে আহাচোন মই তোমাক তোমাৰ ৰুমত থৈ আহোঁগৈ আৰু ব'লা তোমাৰ ৰুমটো মই আজি কেনেকৈ সজাইছোঁ এবাৰ চায়ো আহিবা মা নিজেও এগৰাকী নাৰী অথচ নিজে নাৰী হৈও আন এগৰাকী নাৰীৰ দুখ কষ্ট কিয় বুজি নাপায় বাৰু নে মায়ে অকল দুখীয়া বুলিয়েই মোৰ দুখ কষ্ট বুজিও নুবুজাৰ ভাও ধৰে মায়েতো জানে গৰ্ভ অৱস্থাত কেনেকুৱা ভাগৰুৱা অনুভৱ হয় তথাপিও মোক অলপ সময় ৰেষ্ট ল'বলৈ নিদিয়ে দিনৰ দিনটো লেপৌকৈ গোটেই কাম কৰিব লাগে ইয়াৰ উপৰিও আকৌ সৰু বোৱাৰীয়েকৰ প্ৰতিটো কাম ময়ে কৰিব লাগে ইমানৰ পাছতো মায়ে মোক কিয় দেখিব নোৱাৰে মই দুখীয়া হ'লোঁ বুলিয়েই মোৰ কি দুখ ভাগৰ নালাগে নেকি কি যে হ'ব আৰু কিয় যে ইমান ধনী মানুহৰ ঘৰলৈ মোৰ দৰে দুখীয়া ছোৱালী এজনী বিয়া হৈ আহিলোঁ মোৰেই ভুল যাওঁ পিছে এতিয়া তেল অলপ গৰম কৰি সৰু বোৱাৰীয়েকৰ ভৰি দুখন মালিচ কৰি দিওঁগৈ নহ'লে আকৌ ঘৰত ডাঙৰ কাজিয়া লগাব মই নিবিচাৰোঁ ঘৰখনত কাজিয়া লাগি অশান্তিৰ পৰিৱেশ এটা সৃষ্টি হোৱাটো দৰকাৰ হ'লে মই মৰি পৰি কামেই কৰি থাকিম চোৱাচোন বোৱাৰী মই নাতি অহাৰ আনন্দতে কিমান ধুনীয়াকৈ ৰুমটো সজাইছোঁ সকলো ফালে বেলুন আঁৰি দিছোঁ আৰু মোৰ নাতিৰ বাবে খেলা বস্তু মই এতিয়াই অৰ্ডাৰ দি কিনি আনিলোঁ চোৱাচোন কেনেকুৱা লাগিছে মাজনী মাজনী মই একেবাৰে ৰুমলৈকে সোমাই আহিলোঁ তোক বাহিৰত নেদেখি পাপা তুমি
হা মা উঠক উঠক কৰিব এতিয়া কি কৰিছিলে মা আজি মই নোপোৱাহি হলে আপোনাৰ কি হ'লহেঁতেন কি মানুহ আপুনি মা আপোনাৰ গাত বল শক্তি বোলা একো বস্তুৱেই নাই নেকি হাতেৰে চুই দিওঁতে এনেকৈ একেবাৰে পৰি গৈছে দেখোন আৰে তুমি তোমাৰ দেউতা অহাৰ আনন্দত ইমানেই মতলীয়া হৈ গৈছা মোক তুমি ইমান জোৰেৰে ধাক্কা মাৰিছা তুমি গমেই নাপালা আজি ডাঙৰ বোৱাৰীয়ে মোক নধৰাহি হ'লে মোৰ কি অৱস্থা হ'লহেঁতেন ডাঙৰ বোৱাৰী তুমি এইটো অৱস্থাৰে মোক বচাবলৈ আহিলা তোমাৰ পেটটোত ভালকৈ মই পৰিলোঁ তোমাৰ পেটটোত দুখ পালা নেকি অঁ মা মই আপোনাক ধৰিবলৈ চাওঁতে মোৰ কথাটো পাহৰিয়ে গৈছিলোঁ মোৰ পেটটো বহুত বিষাইছে মা ৰ'বা তুমি চিন্তা নকৰিবা তোমাক এতিয়াই ডক্টৰৰ তালৈ লৈ যাম বোৱাৰী কি চাই আছা আৰু আপুনি কি মানুহ এগৰাকী এনেকৈ চটফটাইছে আপুনি ডক্টৰক ফোন কৰকচোন আপোনালোকে বেছি চিন্তা কৰিছে ইমান চিন্তা কৰিব নালাগে মাত্ৰ তাইক আজিয়ে চিজাৰিনটো কৰিব লাগিব ডক্টৰ আপোনালোকে পইচা পাতিৰ বিষয়ে চিন্তা নকৰিব যিমান পইচা খৰচ হয় মই খৰচ কৰিম তাৰ বাবে আপোনালোকে চিন্তাই নকৰিব খালি বোৱাৰী আৰু সন্তান দুয়োটাই যাতে সুস্থ হৈ থাকে সেইটোকে ধ্যান দিব অ'কে ছাৰ মই চিজাৰিন কৰিবৰ বাবে সকলো বয় বস্তু যোগাৰ কৰি লওঁ দেখিলা মামণি মই তোমাক কৈছিলোঁ নে মোৰ ডাঙৰ বোৱাৰীৰ গাত যিটো গুণ আছে হাজাৰ ধনী মানুহৰ ছোৱালীৰ গাত হয়তো সেইটো গুণ নাথাকে এইবোৰ দেখি শুনিহে মই এইক আমাৰ ঘৰৰ বোৱাৰী কৰি আনিছিলোঁ আজি তাই নথকা হ'লে তোমাৰ কি হ'লহেঁতেন তাই চোৱাচোন নিজৰ কথা নাভাবি তোমাক কেনেকৈ বচাবলৈ আগবাঢ়ি আহিলে এইটো অৱস্থাটো হয় দিয়ক আপুনি সঁচা কথাই কৈছে মোৰ কৰ্মকাণ্ডৰ কথা ভাবি আজি মই নিজেও বৰ লাজ পাইছোঁ মই ডাঙৰ বোৱাৰীজনীক কোনোদিন ভালমান দিয়াই নাছিলোঁ সৰু বোৱাৰীজনীক যিমান আতুল তুলকৈ ৰাখিছিলোঁ তাৰ বিপৰীতে এইক মই সদায় কষ্টই দি আহিছিলোঁ কিন্তু ইমান মৰম কৰাৰ পাছতো সৰু বোৱাৰীয়ে কি কৰিলে নিজৰ দেউতাকক দেখি মোক যে গতিয়াই দিলে তাই সেইটোও গম নাপালে কিন্তু ডাঙৰ বোৱাৰীয়ে নিজৰ অৱস্থাৰ কথা চিন্তা নকৰি মই ইমান বেয়া ব্যৱহাৰ কৰাৰ পাছতো মোক বচাবলৈ আগবাঢ়ি আহিলে সঁচাকৈ মই বহুত বেয়া জানেনে তুমি যে আকৌ নিজৰ ভুলখিনি ভাবি অনুতপ্ত হৈছা এয়াই ডাঙৰ কথা চাবা ভৱিষ্যতে যাতে এনেকুৱা ভুলৰ পুনৰাবৃত্তি নহয় আৰু বোৱাৰীৰ হুঁচ আহিলে তুমি তাইৰ ওচৰত ক্ষমা খুজিবা এতিয়া এইবোৰ কথা পতাৰ সময় নহয় মামনি এইবোৰ কথা পাতিবলৈ বহুত সময় পাম এতিয়া আমি ভগৱানৰ ওচৰত এটাহে প্ৰাৰ্থনাহে কৰিব লাগে যাতে বোৱাৰী আৰু বোৱাৰীৰ সন্তান দুয়োটাই সুস্থ হৈ থাকে এই পৃথিৱীত মই কৰিম প্ৰাৰ্থনা বোৱাৰী আৰু বোৱাৰীৰ সন্তানটিৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম ব'লক এই হস্পিটেলত মন্দিৰ এখন আছে নহয় তালৈকে যাওঁ